Good morning everyone. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মই ভালে আছোঁ। আজি যেহেতু গুৱাহাটী আহিছোঁ, সেইটো কাৰণে আজি ভাবিছোঁ কামাখ্যা মন্দিৰৰ পৰা এপাক আহোঁগৈ। এতিয়া সময় প্ৰায় 6:30 হৈছে ৰাতিপুৱা, আৰু আমি ওলাই আহিছোঁ ঘৰৰ পৰা। যিহেতু মন্দিৰলৈ গৈ আছোঁ, সেইটো কাৰণে ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ বুলি। মই যেতিয়াও গুৱাহাটী আহোঁ, যেনে তেনে চেষ্টা কৰোঁ এপাক হ'লেও গৈ কামাখ্যা মা দৰ্শন কৰি আহিবলৈ। বিৰাটেই ভাল লাগে মনটো তেতিয়া। গেটৰ মুখত পালোঁহি, আৰু আপোনালোকৰ ৰাস্তাটো দেখাইছোঁ মই, এণ্ট্ৰেঞ্চটো। মোৰ মাতটো শুনি আপোনালোকে ধৰিব পাৰিছে চাগে, মোৰ গাটো বৰ এটা ঠিক নহয়। আজি বা প্ৰায় 10-15 দিনেই হ'ল গাটো একেবাৰে ভাল নহয়। সেইটো কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। মাজতে অলপ ভাইৰেল জ্বৰো হৈ গ'ল, হয়তো বতৰ চেঞ্জ হোৱাৰ কাৰণেও হ'ব পাৰে চাগে। এই ৰাস্তাখিনি যে মোৰ ইমানেই বেছি ভাল লাগে, চাওকচোন কি ধুনীয়া দৃশ্য। আমি আহি পালোহি। এতিয়া গাড়ীখন পাৰ্কিঙত থৈ লওঁ অকণমান ৰ'ব। সেয়া মই আৰু হেমন্ত, আমি দুটাই আহিছোঁ মন্দিৰলৈ। লাষ্ট ভিডিঅ'ত আপোনালোকক সকলোকে চিনাকি কৰাই দিছিলোঁৱে, যদি নাই চোৱা চাব আগৰ ভিডিঅ'টো। সঁচাকৈ ভিতৰলৈ সোমাই যোৱাৰ লগে লগে মনটো বিৰাটেই পজিটিভ, বিৰাটেই বেছি ভাল লাগে। মোৰ আজি কেমেৰা ধৰি দিয়া মানুহ আছে কাৰণে বৰ ভাল হৈছে, ভিডিঅ'খিনি ধুনীয়াকৈ লৈ দিছে। চুনি মানে দীঘল চুনিটো সেইটো দিলে হ'ব। আমি যি লাগে সেইখিনি ল'লোঁ, লৈ পিনে এতিয়া মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। বহি আছোঁ, যিহেতু সোনকালে আহিলোঁ, আমি মন্দিৰ খোলা নাই এতিয়ালৈকে, সেইকাৰণে অকণমান বহিছোঁ ইয়াতে। বহি আছোঁ। সেয়া আমি ৱেইটিং ৰুমত টিকেট লৈ বহি আছোঁ। এইবাৰ ভাবিছিলোঁ অকণমান সোনকালে সোমাব পাম নেকি, নাই, এয়া দেখিছে নহয় কিমান ভিৰ হৈ আছে। হয়ো, ভক্তসকল বহুত দূৰ দূৰণিৰ পৰা আহে। চবেই বিচাৰে যাতে সোনকালে মা দৰ্শন পাওঁ, সোনকালে যাতে ভিতৰত সোমাব পাৰোঁ, মা দৰ্শন যাতে সোনকালে পাওঁ। সেয়া আমাৰ কামাখ্যা মা দৰ্শন হৈ গ'ল ধুনীয়াকৈ 12টা বজাৰ আগে। আপোনালোকে জানে ভিতৰত ফটো আৰু ভিডিঅ' এলাও নাই, সেইটো কাৰণে ভিডিঅ' এণ্ড ফটো কৰা নহ'ল ভিতৰত।
যিহেতু আমি ৰাতিপুৱা একো খাই অহা নাই, খালী পেটতে আহিছোঁ, সেইটো কাৰণে মন্দিৰতে ভিতৰতে খিচিৰি খুৱাই, সেইটো কাৰণে ভাবিলোঁ ইয়াতে খাই যাওঁ। আৰু ইয়াত আহি যদি খিচিৰি নাখাওঁ কেনেকৈ হ'ব? ইমানেই ধুনীয়া, ইমানেই ভাল লাগে, ইমানেই টেষ্টি, ইমানেই ভাল লাগে খাই। কেতিয়াবা আহিলে খাবচোন আপোনালোকে। কিন্তু সময় আপোনাৰ দুপৰীয়া 12টা বজাৰ পৰা 3টালৈকে নেকি। আমি মন্দিৰৰ পৰা ওলালোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ, যিহেতু ৰাতিপুৱাই আহিলোঁ। ব'লক তেনেহ'লে গৈ থাকোঁ এতিয়া। আজি যথেষ্ট গৰম পৰিছে, সেইটো কাৰণে অকণমান এডোখৰতে ৰৈছোঁ, কুঁহিয়াৰ ৰস এগিলাচে খাই লওঁ। বহুত গৰম পৰিছে। আৰু আমি আছোঁ লতাশিল খেলপথাৰৰ মুখতে ৰৈ আছোঁ, মানে যিহেতু বিহু বতৰ। আজি লতাশিল খেলপথাৰত মানে বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা আছে, তাকে সুধিবলৈ পঠাইছোঁ। চাওঁচোন কেইটা বজাৰ পৰা আছে। যদি আমি চাবলৈ হয় আপোনালোকক নিশ্চয় দেখাম। আপোনালোকে চবেইতো জানেই লতাশিল খেলপথাৰত বিহু কিমান ভাল হয়, সেইটো কাৰণে ইয়াতে আছোঁ যেতিয়া চাই যাওঁ বুলি ভাবিছোঁ। গুড ইভিনিং সকলোকে। অথনি যে মই আপোনালোকক কৈছিলোঁ বিহুৰ কথা, আমি আহিছোঁ এতিয়া লতাশিল খেলপথাৰলৈ বিহু চাবৰ কাৰণে। আমি চাহ আনিবলৈ আহি আছোঁ। মই আপোনালোকক কৈছিলোঁৱে নহয়, আমাৰ ঘৰৰ মানুহখিনি চব চাহৰ মেনিয়া। চাহ য'তেই যাওক চাহ একাপ বিচাৰে, চাহ একাপ পালেহে শান্তি। আৰু বিহুত আহি আৰু চাহ নাখালে কেনেকৈ হ'ব? আমি এতিয়া চাহ আৰু পকৰি খাব লৈছোঁ। খাইছেনে? 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 আজি দিনটো এনেকৈয়ে পাৰ হ'ল। আৰু আজি হেমন্তৰো জন্মদিন আছিলে, সেইটো কাৰণে গোটেইকেইটাই মিলি বাহিৰতে ভাত এসাঁজ খালোঁ। যিহেতু সিহঁতে অকলে ইয়াত থাকে, গোটেইখিনি গ'লে ভাল পায় আচলতে, অকলে যিহেতু থাকে ঘৰতে। শেষত ভিডিঅ'টো এটেচ কৰি দিছোঁ, চাব। আৰু আজি মোৰ ব্লগটো ইয়াতে সামৰণি মাৰোঁ। নেক্সট ব্লগত আকৌ আপোনালোকক লগ পাম। তেতিয়ালৈ সকলো ভালে থাকিব, ময়ো ভালে থাকিম। বাই বাই। Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. बार दिन ये आए, बार बार दिल ये गाए, बार बार दिन ये आए, बार बार दिल ये